পেহেলগামত যি ঘটনা সংঘটিত হ'ল তাতে আপোনাৰ 28 জনকৈ ব্যক্তিৰ মৃত্যু হ'ল, হত্যা কৰা হ'ল। আজি সেই 28 জন ব্যক্তিৰ আত্মাৰ সদ্গতিতে আমি আজি এই হিন্দুৰক্ষী দলৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিছোঁ আৰু আমি দাবী জনাইছোঁ যে পৃথিৱীত মুঠ 58খন মুছলমান দেশ আছে, ইছলামিক কাণ্ট্ৰি আছে, কিন্তু হিন্দুৰ কাৰণে অকল ভাৰতেই আছে আৰু আজি হিন্দুক হত্যা ক'ত কৰা হৈছে? ভাৰতত। গতিকে আমি ভাৰতত হিন্দুৰ সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে এখন চৰকাৰৰ দাবী জনাইছোঁ। যিহেতু আমি ভাৰতীয় নাগৰিক হিচাপে আমি এখন চৰকাৰক আমি নিৰ্বাচিত কৰি এখন চৰকাৰ বনাই থৈছোঁ। গতিকে সেই চৰকাৰক আমি দাবী জনাইছোঁ যাতে ভাৰতত হিন্দুৰ সুৰক্ষা নিশ্চিত হয়। সেয়াই আমাৰ দাবী আৰু আমি এই আজি যিকেইজন ব্যক্তিক বৰ্বৰভাৱে ইছলামিক সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে সেই ব্যক্তিকেইজনৰ আত্মাৰ সদ্গতিতে আজি আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ।